হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছাগলী মাংসৰ এটা টেষ্টি ৰেচিপি। তেনেহ'লে ব'লক আজি ৰেচিপিটোলৈ আগবাঢ়োঁ। আৰু আজি ৰেচিপিটোৰ কাৰণে মই ইয়াত লৈ লৈছোঁ প্ৰথমতে ছাগলী মাংস আধা কেজি লৈছোঁ। আৰু চাওক বগা বগা তেল থকা মাংস লৈছোঁ, তেতিয়াহে মাংসখিনি ধুনীয়া হয় খাবলৈ। আৰু মই ইয়াত লৈছোঁ ডাঙৰ চাইজৰ পিঁয়াজ 6টা আৰু এইফালে লৈছোঁ আলু 5টা। এইখিনি এতিয়া কুটি ল'লোঁ। আৰু ইয়াত লৈছোঁ মই জিৰা, আদা, নহৰু, সেইখিনি মই পেষ্ট বনাই লৈছোঁ এইখিনি। আৰু এইফালে মই লৈছোঁ আদা নহৰু অলপমান এক্সট্ৰা কৰি পেষ্ট বনাই। আৰু এতিয়া মাংসখিনি মই মেৰিনেট কৰি লওঁ। এতিয়া মই মাংসখিনি মেৰিনেট কৰি ল'বলৈ মই ফাৰ্ষ্ট মাংসখিনিত দিছোঁ 1 চামুচ নিমখ। 1 চামুচ মই নিমখ দি লৈছোঁ। আৰু ইয়াত মই দিছোঁ আধা চামুচ হালধি। এতিয়া মই ইয়াত দিম আদা নহৰু যে মই যিটো এক্সট্ৰাকৈ মই পেষ্ট বনাই ৰাখিছিলোঁ, সেই পেষ্টখিনি মই ইয়াত দি লৈছোঁ। আদা নহৰু এনেকৈ এক্সট্ৰাকৈ পেষ্টটো দিলে খাবলৈ বহুত ধুনীয়া হয়। মেৰিনেট কৰোঁতে এইখিনি দি ল'ব এনেকৈ। আৰু এতিয়া মই ইয়াত দিছোঁ জিৰা, আদা নহৰু যিখিনি মই একেলগে পেষ্ট বনাই ৰাখিছিলোঁ, সেই পেষ্টৰ পৰা মই ইয়াত 2 চামুচ পেষ্ট দি লৈছোঁ মেৰিনেট কৰোঁতে। পাছত মই পিঁয়াজৰ লগত তেলত আকৌ দিম। এতিয়া এইখিনি দি লোৱাৰ পাছতে ইয়াত মই এড কৰিছোঁ মিট মছলা। আধা চামুচতকৈ মই কম মিট মছলা দিছোঁ। মছলা বেছি মই ইউজ কৰা নাইকিয়া, পেকেট মছলা। আৰু এতিয়া মই দিছোঁ ইয়াত ধনিয়া পাউডাৰ। ধনিয়া পাউডাৰটো মই সেইটো জোখতেই দিছোঁ, আধা চামুচতকৈ কম। আৰু মই এতিয়া লগতে দিছোঁ চাহী গৰম মছলা। গোটেই মছলাখিনি মই এনেকৈ দি পেলাই এইখিনি মই মেৰিনেট কৰি ল'ম। এতিয়া মই ইয়াত দিছোঁ যিখিনি মই পিঁয়াজ যে কুটি ৰাখিছিলোঁ, সেই পিঁয়াজখিনিৰ পৰা মই এমুঠিমানৰ জোখেৰে ইয়াত পিঁয়াজ দি লৈছোঁ, কেঁচা পিঁয়াজ। মেৰিনেট কৰোঁতে এনেকৈ কেঁচা পিঁয়াজ দি ল'বচোন। আৰু এতিয়া মই ইয়াত দিছোঁ 2 চামুচৰ জোখেৰে মিঠাতেল। মেৰিনেট কৰোঁতে এনেকৈ মিঠাতেল দি পেলাই মাংসখিনি সানি ল'লে বহুত ভাল হয়। এতিয়া মই এইখিনি হাতেৰে ধুনীয়াকৈ সানি ল'ম। হাতেৰে সানিলেহে মছলাটো ভিতৰলৈকে সোমাই যাব মাংসখিনিত। আৰু ইয়াত মই দিছোঁ ৰেড চিলি পাউডাৰ আধা চামুচতকৈ বেছি দিছোঁ। মই কাশ্মীৰী পাউডাৰ নহয়, ৰেড চিলি পাউডাৰটো দিছোঁ। আৰু ৰেড চিলি পাউডাৰটোত জ্বলাও থাকে, সেইকাৰণে মই এক্সট্ৰাকৈ জলকীয়া এড নকৰোঁ। আৰু এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে এনেকৈ ৰাখি দিম। এতিয়া মই কেৰাহী এখন পাতি ল'লোঁ। আৰু কেৰাহীখনত মই এতিয়া তেল দিছোঁ, মিঠাতেল ইউজ কৰিছোঁ মই। আৰু তেলটো আপোনালোকে নিজৰ জোখ অনুসৰি দিব, বেছি কমটো। এতিয়া মই তেলখিনি গৰম হোৱাৰ লগে লগে যিখিনি মই আলু কাটি ৰাখিছিলোঁ যে, সেই আলুখিনি মই ফ্ৰাই কৰি ল'ম। বেছি একদম ৰঙচুৱাকৈ ফ্ৰাই নকৰোঁ, অলপমান ফ্ৰাই কৰি লৈছোঁ চাওক। আৰু আলুখিনি এনেকৈ তেলত ফ্ৰাই কৰি ল'লে মাংসখিনিত দিবলৈ, তেতিয়া আলুখিনি বেছিকৈ ভাঙি নাযায়। নহ'লে আলুখিনি এনেকৈ ফ্ৰাই কৰি নল'লে আলুখিনি বেছিকৈ ভাঙি যায়। আৰু তেতিয়া গ্ৰেভিটো আলুখিনি ভাঙি যোৱাৰ লগে লগে গ্ৰেভিটোৰো টেষ্টটো ইমান ভাল নহয়। সেইকাৰণে মই আলুখিনি এনেকৈ অলপমান কম কৰি ভাজি লৈছোঁ তেলতে। এতিয়া মোৰ আলুখিনি ভাজি হৈ গ'ল। আৰু এতিয়া মই আলুখিনি কাঢ়ি ল'লোঁ। আৰু সেইখিনি তেলতেই মই কুটি যে ৰাখিছিলোঁ সেই পিঁয়াজখিনি এতিয়া মই সেইখিনি তেলতেই দি লৈছোঁ। আৰু পিঁয়াজখিনি দিয়াৰ পাছতে এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনি ভাজি থাকোঁতে আকৌ মই ইয়াত এড কৰিছোঁ নিমখ। মই মেৰিনেট কৰোঁতে 1 চামুচ নিমখ এড কৰিছিলোঁ। আৰু এতিয়া মই আধা চামুচ নিমখ দিছোঁ পিঁয়াজখিনি এনেকৈ ভাজি থাকোঁতেই নিমখটো দি ল'লে তেতিয়া পিঁয়াজটো সোনকালে গলি যায়। এতিয়া মই নিমখটো দি পেলাই আকৌ অলপমান পিঁয়াজখিনি লৰাই দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে মই ধুনীয়াকৈ ভাজি থাকিম তেলতেই। আৰু এতিয়া মই ইয়াত দিছোঁ তেজপাত মই 2টা ছিঙি পেলাই তেলতেই দি লৈছোঁ পিঁয়াজৰ লগতে। আৰু সেইটো দিয়াৰ পিছতে মই অলপমান ভাজি লৈছোঁ। পিঁয়াজখিনি যিমান ভাজিব, যিমান ৰঙচুৱা কৰিব পিঁয়াজখিনি, সিমানেই মাংসটো কালাৰটোও ধুনীয়া হ'ব। আৰু মাংসটো খাবলৈ বহুত টেষ্টি হ'ব। পিঁয়াজটো গলি যোৱালৈকে মই ধুনীয়াকৈ ইয়াত ভাজি থাকিম। আৰু এতিয়া মই ইয়াত এড কৰিছোঁ যিখিনি মই আদা, নহৰু আৰু জিৰা মই পেষ্ট বনাই ৰাখিছিলোঁ, তাৰ পৰা মই 3 চামুচ আকৌ মই জিৰা, আদা, নহৰু পেষ্ট দি লৈছোঁ। এতিয়া মই পেষ্টখিনি দি পেলাই আকৌ ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম। মছলাখিনি এনেকৈ পিঁয়াজটো ভাজি থাকোঁতে তেলত দি ল'লে তেতিয়া মছলাৰ যিটো কেঁচা গোন্ধ থাকে আদা, নহৰু, সেই কেঁচা গোন্ধটোও নাইকিয়া হয়। সেইকাৰণে পিঁয়াজৰ লগতে ধুনীয়াকৈ মছলাখিনি ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনিত ইয়াত এড কৰিছোঁ মই ৰেড চিলি পাউডাৰ মই মেৰিনেট কৰোঁতে অলপমান সানিছিলোঁ। আৰু এতিয়াও মই কালাৰটোৰ কাৰণে ধুনীয়াকৈ ইয়াত দি লৈছোঁ পিঁয়াজখিনিতে। এতিয়া ৰেড চিলি পাউডাৰটো দি পেলাই অলপমান ভাজি লৈছোঁ। আৰু পিঁয়াজখিনি মোৰ ভাজি হৈছেহিয়ে। পিঁয়াজখিনি এতিয়া গলিছে। আৰু এতিয়া মই ইয়াত এড কৰিম মাংসখিনি এতিয়া মই মেৰিনেট যে কৰি থৈছিলোঁ, সেই মাংসখিনি মই পিঁয়াজখিনিত দি লৈছোঁ। আৰু এতিয়া মাংসখিনি দিয়াৰ পাছতে মই ধুনীয়াকৈ পিঁয়াজখিনিৰ লগত ভাজ যোৱাকৈ মই ধুনীয়াকৈ মাংসখিনি লৰাই লৈছোঁ। আৰু আজি মই মাংসখিনি কেৰাহীতেই বনাম, কুকাৰত মই নবনাওঁ।
মেক্সিমামে কুকাৰতে বাৰু বনায়। মই আজি কেৰাহীত বনাম, মাংসখিনি ইমান টান নহয় যিহেতু, সেইকাৰণে মাংসখিনি মই আজি কেৰাহীতেই বনাইছোঁ। আৰু মাংসখিনি মই এতিয়া প্ৰথমতেই গেছটো হাই ফ্লেমত দি পেলাই মই মাংসখিনি ভাজিম। প্ৰথমতেই মই গেছটো চিমত দি নলওঁ, হাই ফ্লেমত দি পেলাই মই 15 মিনিটৰ কাৰণে মাংসখিনি মই ভাজি থাকিম। আৰু এনেও মাংস যিমানেই ভাজিব মাংসৰ সোৱাদটো সিমানেই বেছি হয়। এতিয়া মই মাংসখিনি এনেকৈ ভাজি আছোঁ যেতিয়ালৈকে মাংসখিনিৰ পৰা তেলটো এৰি নিদিয়ে। আৰু এতিয়া চাওক মাংসখিনিৰ পৰা তেলটো এৰিছে। এতিয়া মই গেছটো চিমত দি পেলাই ঢাকনা মাৰি দিলোঁ। আৰু এতিয়া ঢাকনাখন খুলিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ মাংসখিনিৰ কালাৰটো একদম পূৰা চেঞ্জ হৈ গৈছে। মাংসখিনিৰ পৰাও পূৰা তেল এৰা ষ্টাৰ্ট কৰি দিছে। এতিয়া মই যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ আলু, সেই আলুখিনিও মই লগতে মাংসখিনিৰ লগতে দি লৈছোঁ। কাৰণ বেছিকৈ দেৰিকৈ দিলে আকৌ মাংস সিজি যাব, আলুটো নিসিজিব। সেইকাৰণে মই আলুটো এতিয়া মাংসখিনি মই আধা ঘণ্টামান এনেকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পাছতে এতিয়া মই আলুখিনি দিলোঁ। আলুখিনি দি পেলাই ধুনীয়াকৈ মই ভাজি লৈছোঁ, আলু আৰু মাংসখিনিও একেলগে। এতিয়া মই ইয়াত কি এড কৰিম জানেনে? ইয়াত মই এড কৰিছোঁ ঘিউ অলপমান মই ইয়াত এড কৰিছোঁ। আৰু আপোনালোকেও যদি খাচী মাংস ঘিউ দি পেলাই বনাই খোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত টেষ্টি হয় খাবলৈ। বেছি নহয়, অলপমান ঘিউ দিলেই তাৰ গোন্ধটোৱে বহুত ধুনীয়া হয়। এতিয়া মই ইয়াত এড কৰিলোঁ এগিলাচ পানী। মই এবাৰতে সৰহকৈ পানী দিয়া নাইকিয়া, মই প্ৰথমতে এগিলাচ পানী দিছোঁ। আৰু সেই পানীখিনি দিয়াৰ পাছতে মই মাংসখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। আৰু মাংসখিনি অলপমান উতল আহিব দিয়াৰ পাছতে মই মাংসখিনি ঢাকনা মাৰি দিম। এই পানীখিনি শুহি নোযোৱালৈকে ধুনীয়াকৈ মই এইখিনি ঢাকনা মাৰি দিম। চাওক এতিয়া ঢাকনাখন খুলিছোঁ, পানীটোও শুহিছে আৰু তেলটো কিমান ধুনীয়াকৈ ওপৰলৈ আহিছে। এনেকৈ অলপ অলপ পানী দি পেলাই মই মাংসখিনি ভাজি থাকিম। এতিয়া মই অলপমান আকৌ মাংসখিনি লৰাই দিছোঁ। আৰু চাওকচোন কি ধুনীয়া কালাৰ হৈছে। এনেকৈ মাংসত সদায় এনেকৈ অলপ অলপকৈ পানী দি পেলাই বনাব লাগে, তেতিয়া গ্ৰেভিটো বহুত সোৱাদ হয় খাবলৈ। পানীখিনি অকণ শুহিছে যে, আকৌ এতিয়া মই ইয়াত এগিলাচৰ জোখেৰে ইয়াত পানী মই এড কৰিছোঁ। এতিয়া মই ইয়াত আধা মগ মই ইয়াত পানী এড কৰিম। আলুখিনি সিজিবৰ কাৰণে এতিয়া মই ইয়াত আধা মগ পানী এড কৰিছোঁ। ইয়াতকৈ মই আৰু পানী ইয়াত এড নকৰোঁ। আৰু আধা মগ মই পানী দি পেলাই এইখিনি মই মাংসখিনি অলপ উতল আহিব দিম। তাৰপাছতে আমাৰ মাংস ৰেডি হৈ যাব। চাওক কি ধুনীয়া কালাৰ হৈছে। আৰু মাংসখিনি মোৰ উতল আহি গ'ল। আৰু আজি আমাৰ মাংস ৰেডি হৈ গ'ল। এইফালে চাওক আজিৰ এইখন আমাৰ থালি। আজিৰ ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।